আৰু গম পাইছোঁ গোটেই দেখিছোঁ মানে এই ৰাজগড় আলিয়ে গোটেই মানে সিহঁতৰ চাইনবোৰ্ড মাৰি গৈছে মানে ৱেলকাম টু অৰুণাচল এনেকুৱা ধৰণৰ মাৰিছে আৰু ইয়াত মানে প্ৰায় অপ্টিকৰ মানে এনেকুৱা অৰুণাচলৰ মানুহে মানে আমাৰ অসমৰ মানুহক মানে প্ৰায় মানে ইয়াত হাৰাশাস্তি কৰিয়ে থাকে মানে ভাবুকি দি থাকে তহঁতি ইয়াত গৰু এৰাল নিদিবি তহঁতে ইয়াত গৰু আৰু এইখিনি আমাৰ মাটি এনেকুৱা ধৰণৰ মানে ভাবুকি দিয়ে আৰু খৰিয়নাৰ মানুহবিলাকৰ পৰা পইচা 20 টকা লয় এই খৰিয়না মানুহবিলাক আমাৰ অৰুণাচলৰ পৰা খৰি নিছ বুলি কিন্তু তাৰ পৰা 20 টকা লৈছে আৰু এনেকুৱা ধৰণৰ প্ৰায় হৈছে আগতে কিন্তু অৰুণাচলৰ সীমাটো বহুত ওপৰত আছিলে এতিয়া ক্ৰমান্বয়ে এটা ঠেলি আহি একদম আমাৰ ৰাজগড়লৈকে মানে সিহঁতে মানে বাউণ্ডেৰী মানে সিহঁতে হেৰি কৰিছে মানে এইখিনি আমাৰ মাটি তহঁতি ইয়াত মানে কোনো হেৰি গৰু এৰাল দিয়াৰ পৰা ধৰি এইফালে নাহিবি এনেকুৱা ধৰণৰ ভাবুকি দি থাকে আমাক আৰু ৰাতিও ইয়াত মানে আহি পেলাই সিহঁতে ইয়াত হাতী ঝাটকা লাইনৰ হেৰি আছে সেইবিলাক কাটি থৈ যায় সিহঁতে আৰু এইফালে ফৰেষ্ট কেম্প আছে সিহঁতে সেই ফৰেষ্ট কেম্পটো আমাৰ মাটিত বহি আছে বুলি সিহঁতে ভাবুকি দিয়ে মানে দাবী কৰে মানে বুজলোৱা সময়তে টেণ্ট মানে পাতি তেওঁলোকে দাদাগিৰি দেখুৱাইছে এটা জেগাতে নহয় তেওঁলোকে 3টা জেগাত টেণ্টৰ ব্যৱস্থা কৰিছিলে এটা জেগাত টেণ্ট লগাইছে 2টা জেগাত তেওঁলোকে চাইনবোৰ্ড পুতিছিলে অকুপাইড বুলি চাইনবোৰ্ড পুতিছিলে আমি ৰাতিপুৱা গোটেই ৰাইজ আহিলোঁ আহি পেলাই এটা জেগাত চালোঁগৈ সেইটো জেগাত তেওঁলোকে যাওঁতে লৈ যায় গ'ল গাড়ীত চাইনবোৰ্ডটো কিন্তু চাইনবোৰ্ডটো আমি গৈ বিচাৰিলোঁ নাপালোঁ তাত গছ কাটি থোৱা আছে কিন্তু চাইনবোৰ্ডটো নেদেখিলোঁ তেওঁলোকে লুকুৱাই দিলে এইটো জেগাতো এতিয়া চাইনবোৰ্ড লগোৱা আছে 2-3 জেগাত কিন্তু আমি যোৱাৰ আগতে তেওঁলোকে খবৰটো পাই পেলাই আঁতৰাই দিলে আৰু যিটো টেণ্ট লগাই থোৱা আছিলে টেণ্টটো যেতিয়া আমি আহি পেলাই কিয় লগাইছে বুলি সুধোঁতে তেওঁলোকে ক'লে যে ইয়াত মিটিং হ'ব ইয়াততো কোনো মিটিং হ'বলগীয়া কোনো কথাই নাছিলে ইয়াত মিটিং 2টা লোকেশ্যন হৈছে তেওঁলোকে সেইটো অজুহাত লৈ পেলাই ইয়াত মিটিং বুলি জেগা অকুপাই কৰিব লৈছে টেণ্ট বনাইছে আৰু লোকেল মানুহো ইয়াত আহি জড়িতও হৈ আছে আৰু তেওঁলোকে এছ.ডি.পি.ও আহিলে আৰু কেমিনৰ অচিও আহিলে আৰু সেই তেওঁলোকেও এইবিলাক অৰুণাচলৰ মাটি বুলিয়ে কৈছে আৰু ইয়াত অৰুণাচলী আহিছে আহি পেলাই কি অসমৰ মাটিত অৰুণাচলে কিয় কেনেকৈ বনাব পাৰিব এইটো অৰুণাচলৰ মাটি জেগাটো এইটো হৈছে ফুলবাৰী ধেমাঘৰ 1 নং ধেমাঘৰ ইয়াত মানে এই আগতে এভেকশ্যন হৈ পেলাই গোটেইবিলাক বহুত ভিতৰলৈকে আমাৰ অসমৰ মাটিত উলিয়াই থোৱা আছে অলৰেডি কিন্তু তেওঁলোক ওপৰৰ পৰা নামি আহি আকৌ একেবাৰে অসমৰ একদম গাঁৱত আমাৰ অসম ৰাজগড়ৰ একদম বহুত ভিতৰত তাত সেইটো টেণ্ট বনাইছে আৰু তেওঁলোকে এতিয়া আমাৰ হেৰি চাৰ্কুল অফিচাৰ আহিলে আৰু তেওঁলোকৰ এছ.ডি.পিৰ মাজত আলোচনা হ'ল এইটো যদি আজি ৰাতিৰ ভিতৰত যদি মিটিং নহয় তেওঁলোকে উঠাই লৈ যাম বুলি কৈছে কিন্তু যদি লৈ গুচি নাযায় আজি ৰাতিৰ ভিতৰত যদি মিটিং নোহোৱা বাবদ লৈ নাযায় অহাকালিলৈ আমি গোটেই ৰাইজে মিলি পেলাই টেনশ্যন ভাঙি এটা আন্দোলনৰ সৃষ্টি হ'ব য'ত ইয়াত অৰুণাচলত যিমানেই সোমাওক লাগিলে আমি সোমাবলৈ দিব নোৱাৰিম